ষ্টেট গভৰ্ণমেণ্টে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে যি ইয়াত পঠাব অৰ্ডাৰ নটিচ এইবিলাক এটা বস্তু ৰিজেক্ট কৰিব পৰা নাই কিন্তু 6 শিডিউলত কোৱা কথা আছে যে চেণ্ট্ৰেল লেজিসলেটৰ আৰু ষ্টেট লেজিসলেশ্যনে এতিয়া কাউন্সিলত ডাইৰেক্টলি এপ্লাই কৰিব নোৱাৰে বুলি তাতে স্পষ্টকৈ লিখা আছে কিন্তু এই পাৱাৰটো কাউন্সিলত বহাকিটা ইলেক্টেড CM EM বিলাক এক্সাৰচাইজ কৰিব পৰা নাই MLA 5 জন আছে এজনো এইটো ষ্ট্ৰেংথেন কৰি ক'বলৈ পাৰা নাই এছেম্বলিত এইটো আমি টোটালি কনডেম কৰিছে APHLC ফালৰ পৰা আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাওটো বেছি দিন নাই হেঁতে ইয়াত থাকিবলৈ আমি এইটো চিধা কৈ দিছোঁ যদি এনেকা চলি থাকে তেতিয়াহ'লে শ্বৰ্ট টাইম উইদিন 3-4 মান্থছে ইয়াত BJPটো চেঞ্জ হৈ যাব এইটোৱে আমি কলোঁ এতিয়া 3D কৈ আছে এতিয়া 2D হৈ থাকিব এতিয়া এটা ডিটো আমি APHLC অকুপাই হৈ যাব শ্বৰ্ট টাইমত এইটোৱে কি কৈ আছে এইটোৱে মানি আছে কাৰণ এইটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্টটো এইটো ষ্টেট কমিশ্যনে বনাইছে ষ্টেট পৰাই বনাই আছে এই এক্টটো ষ্টেট এক্টটোতো ইয়াত 6 শিডিউলত ডাইৰেক্টলি এপ্লাই কৰিব নোৱাৰে আনটিল এণ্ড আনলেছ এইটো অকণমান মডিফাই কৰা হোৱাৰ পিছতে এপ্লাই কৰিব পাৰে তেতিয়াহ'লে মডিফাই নকৰাই কেনেকৈ আনি দিছে এক্সাম ইয়াতে কেনেকৈ এক্সাম কণ্ডাক্ট কৰিখিনি আমাৰ কাৰ্বি আংলং আৰু NC Hills 4th গ্ৰেড আৰু 3rd গ্ৰেড ভেকেঞ্চিটো লৈ গৈছে ষ্টেট গভৰ্ণমেণ্টে তেতিয়াহ'লে আমাৰ পাৱাৰটো নাই এইটোৱে